দৈবকীর গর্ভজাত মই যশ আইন কোমল কোলাত লালিত পালিত হৈ বৃন্দাবনৰ মাজে মাজে ঘেৰচাৰি পংখীৰ নিচানক গোপী কৰি বাউলি কৰা মই কৃষ্ণ এইবাৰ পাইছিলো নিমন্ত্ৰণ ভাৰত যুদ্ধ কৌৰৱ পাণ্ডৱ উভয় পক্ষ চল কৰি কপট নিদ্ৰা পাণ্ডৱৰে পক্ষ মই কৰিলো গ্ৰহণ মোৰ এক অক্ষখিনি নাৰায়ণী সেনা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক কৰিলো প্ৰণাম আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰই ৰণপ্ৰাণ ধৰ্ম যুদ্ধ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্ম কৰি মখিমূল ধৰ্ম ৰাজ্য মই কৰিম প্ৰতিষ্ঠা আতৰাম মহাজ্ঞানী এই ভাৰতৰ পৰা শান্তিৰ প্ৰতিষ্ঠা কৰিমেই ভাৰত ভূমি আৰু তাৰে নিমিত্তে কুৰুক্ষেত্ৰ ৰণত অষ্টাদশ অক্ষৌহিণী সেনা হৈছে নিপাত ভাৰতৰ প্ৰবল প্ৰতাপী মদ গৰ্বীৰ দুৰ্যোধন শক্তিহীন ভাতৃহীন হৈ বনিছে প্ৰমাণ গুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকা প্ৰতিকূট অননেৰে তপ্ত সকলোৰে এইবাৰ জীৱন নাটৰ হব অৱসান এই খবৰ যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় বুলি জানেও মানৱে ধৰ্ম নকৰি বিচাৰ প্ৰতিদিনে পাপ কাৰ্যত হৈছে অগ্ৰসৰ সেয়ে দুষ্টক দমন কৰি সাধু সন্তসকলৰ উদ্ধাৰৰ নিমিত্তে আমি এই ধৰাধামত যুগে যুগে নাম কাৰণ আমি সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম কৃষ্ণ ধন্যবাদ।